हेलो फ्रेंड्स वेलकम टू सस्मिता किचन আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিবোৰ চাই ভাল পায়। মই আগতেও অনলি ৰেচিপিবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, কিন্তু আজি ভাবিলোঁ আপোনালোকৰ লগত এটা দুটা কথা পাতোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিছোঁ, আমাৰ এডোখৰতে এটা ফেক্টৰী আছে, তামোল প্লেটৰ ফেক্টৰী। তো তাৰ পৰা অলপ নইজটো আহি থাকে আৰু ৰাস্তাটোৱেদিও গাড়ীবিলাক গৈ থাকে। তো সেইটো কাৰণে মই চৰি কৈছোঁ, কাৰণ ভিডিঅ'টোত অলপ ডিষ্টাৰ্বেঞ্চ আহি থাকে। কোনো কথা নাই। মোৰ নামটো মধুস্মিতা কোঁৱৰ। মই BSc 4th চেমত পঢ়ি আছোঁ আৰু এতিয়া লকডাউনত ব'ৰ হোৱাতকৈ মই ইউটিউব চেনেল এটা খুলিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিবিলাক শ্বেয়াৰ কৰোঁ, কাৰণ কিয় মই ৰেচিপিবিলাক বনাই ভাল পাওঁ, নতুন নতুন ৰেচিপিবিলাক বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকেও জনাবচোন কেনেকুৱা লাগে মোৰ ৰেচিপিবোৰ চাই, আৰু যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব। আৰু কি ক'ম, আজি মই এটা নতুন ৰেচিপি ট্ৰাই কৰিলোঁ। নতুন নহয়, মই আগতে বনাইছোঁ, আপোনালোকৰ লগত সেইটো ৰেচিপি শ্বেয়াৰ কৰিম। চেমিয়া কেনেকৈ বনাব, চুইট ডিছ হয় সেইটো, আৰু সেইটো অকেজনেলি মানুহে বনাব পাৰে। আৰু এতিয়া ৰমজান মাহত যিবিলাক মুছলিম মানুহ তেওঁলোকে সেইটো খায় বুলি জানো। আৰু মই আগতে ফ্ৰেণ্ড কেইজনীমান আছিলে। তো আৰু এটা কথা কওঁ, মোৰ চেনেলটো খোলা এমাহে হৈছে অনলি। তো মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম, দেখিলে আপোনালোকে হাঁহিব, আৰু ভিউৱাৰ্ছো কম হয়, কিন্তু কোনো কথা নাই, মই যিটো আছে সেইটোতে হেপ্পী। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাব। আৰু কি ক'ম, আচলতে মই বিজি থাকিবৰ কাৰণে চেনেলটো খুলিলোঁ, ঘৰত থাকি যাতে ব'ৰ নহওঁ, আৰু ভাল লাগে, সঁচাকৈ ভাল লাগে। আৰু প্ৰথম খুলিলেতো এক্সাইটেড হৈ থকা হয়, সেইটোতো আৰু ভাল লাগে। কাৰণ কিয়, এটা দুটাকৈ ভিউজ আহিলে মানে মনটো বহুত ভাল লাগে। ভিউজ বুলিয়ে নহয়, ছাবস্ক্ৰাইবাৰ এটা হ'লেও মনটো মোৰ বহুত ভাল লাগে। এতিয়া যিমানকেইটা হৈছে মই বহুত হেপ্পী, কাৰণ মই সিমানকেইটা হ'ব বুলি আশাই কৰা নাছিলোঁ। বহুত হেপ্পী হয় মই। আৰু এতিয়া ৰেচিপিবিলাক মই শ্বেয়াৰ কৰি যাম, যিমানটো পাৰোঁ ভালকৈ কৰিবলৈ চাম। আৰু আপোনালোকৰো ছাপোৰ্ট মই বিচাৰোঁ। আপোনালোকে ছাপোৰ্ট কৰিলে মোৰ আৰু ভাল লাগে, আৰু আপোনালোকে লাইক কৰিলে মোৰ বহুত ভাল লাগে। তেন্তে মোৰ ডিছটো চাওকচোন, কেনেকুৱা লাগিলে জনাব। আৰু আজিলৈ ইমানেই, বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, আজি মই দেখাম চেমিয়া কেনেকৈ বনাব। এইটো বহুত দৰকাৰী হৈ থাকে, কিয়নো চুইট ডিছ হয়, অকেজনেলি মানুহক দৰকাৰ হৈ থাকে। তো চাই লওঁ আহকচোন কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব। আৰু যদি মোৰ চেনেলটো ভাল পায় ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই লৈছোঁ প্ৰথমে চেমিয়া মই চেৱৈ বুলি কয় কিছুমানে, চেৱৈ মই এবাটি লৈছোঁ। আৰু কাজু বাদাম 5-6টা মই সৰুকৈ কাটি লৈছোঁ। আৰু কিচমিচ, ইলাচি লৈছোঁ, ইলাচি এটা খুন্দি ল'লোঁ। আৰু ঘি ল'লোঁ 3 চামুচ, আৰু চেনি ল'লোঁ 1.5 কাপমান ল'ব। আৰু কম বেছি কৰিব পাৰে, যদি চেনি বেছিকৈ নাখায় তেন্তে অলপ কমকৈ ল'ব পাৰে। আৰু এয়া মই গাখীৰ লৈছোঁ 3 কাপ গাখীৰ। মই সেই চেমিয়া জোখা বা চেনি জোখা কাপটোৰে একেটা কাপেৰে জুখি লৈছোঁ। গাখীৰখিনিও 3 কাপ লৈছোঁ। আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। তাৰ আগতে মই অলপ ঘি দি ল'লোঁ, আৰু ঘিখিনি গলিবলৈ দিলোঁ। তাৰপাছত ড্ৰাই ফ্ৰুটছ মানে খিচমিচ আৰু কাজুকেইটা অলপ ভাজি ল'ম, তেতিয়া বেছি ভাল লাগে খাই। আৰু বেলেগ কিবা ড্ৰাই ফ্ৰুটছ থাকিলে আপোনালোকে এড কৰিব পাৰে, মোৰ ওচৰত এইকেইটাই আছিল। আৰু অলপ ৰঙা হ'বলৈ দিম, বহুত বেছি নাভাজোঁ। আৰু গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব এইকেইটা ভাজোঁতে। কিচমিচকেইটা ফুলি আহিলেই মই উঠাই দিম। আৰু আকৌ মই যিখিনি ঘিউ আছিলে সেইখিনি এড কৰি গলিবলৈ দিলোঁ। তাৰপাছত মই চেৱৈখিনি দি দিলোঁ, আৰু এনেকৈ লৰাই থাকিব মাজে মাজে। আৰু চেৱৈখিনি মই কমেও 7 মিনিটমান এনেকৈ ভাজি ল'ম, যেতিয়ালৈকে ৰঙা হৈ নাযায়। আৰু মিডিয়াম ফ্লেমত আপোনালোকে এইখিনি ভাজি থাকিব। এয়া চাওক, আগতে ভজা কাজু এটা থাকি গ'ল, সেইটো মই আঁতৰাই লৈছোঁ।
আপোনালোক কোনে কোনে চেৱৈ খাই ভাল পায় মোক জনাবচোন। এইটো বহুত ভাল লাগে মোৰ, আৰু চুইট যিহেতুকে এইটো চুইট ডিছ হয়, মই বহুত ভাল পাওঁ চেৱৈ খাই। মাজে মাজে লৰাই থাকিব, আৰু অকণমান গল্ডেন ব্ৰাউন হ'লে মানে হৈ যাব। এয়া দেখিছেনে, মাজে মাজে লৰাই আছোঁ মই, আৰু প্ৰায় গল্ডেন ব্ৰাউন হ'লে মানে হৈ যাব। মাজে মাজে লৰাই থাকিম, নহ'বা দেৰি যাবও পাৰে। আৰু প্ৰায় হৈ গৈছে, 7 মিনিটমান আপোনালোকে এইখিনি ভাজি ল'ব ভালকৈ। ঘিউত ভাজিছোঁ মই, আপোনালোকৰ ঘিউ নাথাকিলে ৰিফাইন তেলো ইউজ কৰিব পাৰে। আৰু এতিয়া মই গাখীৰখিনি এড কৰি দিছোঁ। গাখীৰ মই 3 কাপ দিছিলোঁ, আৰু এতিয়া মই লৰাই থাকিম, আৰু চেনিখিনি এড কৰি দিছোঁ। আৰু চেনিখিনি ভালকৈ মিক্স কৰি দিব গোটেইখিনি চেৱৈৰ লগতে। ড্ৰাই ফ্ৰুটছখিনি মই একেবাৰে লাষ্টত দিম, এতিয়াই নিদিওঁ। আৰু এনেকৈ 5 মিনিটমান গাখীৰখিনি এবজৰ্ব কৰি লোৱালৈকে, চেৱৈখিনি গাখীৰখিনি এবজৰ্ব কৰি লোৱালৈকে মই লৰাই থাকিম। আপোনালোকে চেৱৈ বনাওঁতে লৰাই থাকিব, নহ'বা চেৱৈবোৰ লাগি ধৰিব পাৰে কেৰাহীখনত। আৰু এনেকৈ লৰাই থাকিলে খাবলৈ বহুত টেষ্টি হয়। এয়া দেখিছেনে, মই কণ্টিনিউৱাছলি লৰায়ে আছোঁ, আৰু অলপ গাখীৰখিনি যেতিয়া এবজৰ্ব কৰি লয় চেৱৈখিনিয়ে, তেতিয়াই মই ড্ৰাই ফ্ৰুটছকেইটা এটা এটাকৈ দি দিম। এয়া প্ৰায় হৈ গৈছে। এতিয়া মই ইলাচি আৰু ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ, আৰু ভালকৈ মিক্স কৰি ল'ম। ইলাচি, ড্ৰাই ফ্ৰুটছ এইখিনি গোটেইখিনি অপশ্যনেল হয়, আপোনালোকৰ নাথাকিলে নিদিবও পাৰে, কিন্তু দি দিলে খাবলৈ বেছি ভাল হয়, আৰু সেইটো কাৰণে মই দি দিছোঁ। আৰু গাখীৰখিনি এতিয়া আৰু অলপ শুকাবলৈ দিম। অকণমান শুকালে খাই বেছি ভাল লাগে। এয়া চাওক, প্ৰায় হৈ গ'ল। আপোনালোকে অলপ পাতলা কৰি থওঁ বুলিও থ'ব পাৰে, মই অলপ শুকাবলৈ দিলোঁ, তেতিয়া খাই বেছি ভাল পাওঁ। আৰু এয়া প্ৰায় হৈ গ'ল আমাৰ চেৱৈ বনোৱা। আৰু আপোনালোকে এই ৰেচিপিটো এবাৰ বনাই চাবচোন, বহুত বেছি টেষ্টি হয়, আৰু খাবলৈ বহুত ভাল হয়। আৰু আলহী আহিলে মানে কেতিয়াবা পটককৈ বনাই দিব পাৰে, আৰু বিহুৱে, পূজাই, তেনেকুৱা কিবা অকেজনেলিও বনাব পাৰে। আৰু মুছলিম মানুহবিলাকেও এইটো ডিছ বহুত ভাল পায়। তো মই আপোনালোকৰ লগত চেৱৈ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টি ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।